গহপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা থিতাতে মৃত্যু হৈছে ৫জনকৈ লোক লগতে আহত হৈছে ২০জন। গহপুৰৰ টকৌবাৰী ৰঙাজানত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা হুচুৰিতল কঢ়িওৱা গাড়ী দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যু হৈছে ৫গৰাকী যুৱক যুৱতীৰ। AS25DC 7418 নম্বৰৰ এখন বলেৰো পিকআপ গাড়ীত হুচুৰি গাবলৈ গৈছিল প্ৰায় ৫০জনীয়া এটা দল। পথৰ কাষতে বলেৰোখন নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰাত মৃত্যু ঘটিছে ৩গৰাকী যুৱতী ২জন যুৱকৰ সহিতে মুঠ ৫জন। নিহত যুৱক যুৱতী কেইজন ক্ৰমে ৰাধিকা দৈমাৰী, বুদ্ধিমতী বড়ো, বৰ্ণালী বড়ো, সঞ্জয় বসুমতাৰী, কলিন বসুমতাৰী। মৃত্যু হোৱা আটাইকেইজনৰ ঘৰ উত্তৰ কাৰিবিল আৰু পুৰণি গেৰেজ গাঁৱত। আনহাতে দুৰ্ঘটনাত আহত হৈছে ২০জন যুৱক যুৱতী। আহতসকলক তেজপুৰ আৰু গহপুৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। বিহু মাৰিবলৈ গৈছিলোঁ, গৈ পেলাই এনেকুৱা হৈছে। বিহু মাৰি পেলাই ভাত চাত খাই ওলাই আহিলোঁ। ঘূৰি আহোঁতে টাইমত অলপ ড্ৰাইভাৰটো চাই মিছা হৈছিলে চাগৈ। স্পীড চলাইছে, মানে স্পীড চলাওঁতে ক'লে ৰখাও লাহে কৰক কৈছে, আৰু বেলেগ ড্ৰাইভাৰো কৈছে বুলি চলাম কৈছে তাহত নামানে বোলে। পিছত টাৰ্লিঙত মানে অভাৰকে কাটি দিলে, মানে ব্ৰেক নাই, মানে আমাৰ পূৰা পাল্টি গ'ল মানে চব। এতিয়া কেইজন মৰিলে? তাতে 5জন ডেথ হৈছে। 5জন। আৰু ইয়াত কেইজন আছে? ইয়াত 6জন আছে। 6জন। আৰু কেটেলাত আছে। বিহালীৰ পৰা হিমান্ত দাসৰ ৰিপৰ্ট, পাব্লিক লাইভ।